Hello friends, welcome back to JC Vlogs. পুনৰটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ হোষ্ট জিয়াৰুল। আজিৰ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ কাৰণ আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু পোন প্ৰথমতে মই আপোনালোক সকলোকে সমূহ অসমবাসী ৰাইজক সমূহ ভাৰতবাসী তথা বিশ্ববাসী সকলোকে মই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঈদ মুবাৰক জনাইছোঁ। আৰু আজিৰ যিটো ভিডিঅ' সেইটো আমাৰ যিটো নামাজ সম্পন্ন হ'ল, ৰাতিপুৱা 8:30 বজাত আমাৰ নামাজ আৰম্ভ কৰা হৈছিল আমাৰ নিজৰাপাৰ ৰাজহুৱা ঈদগাহ ময়দানত আৰু 9 বজাৰ ভিতৰত সেই নামাজ সম্পন্ন হৈছিলে। আৰু এই নামাজৰ আগৰ কিছু দৃশ্য আৰু নামাজৰ পিছৰ কিছু দৃশ্য মই আপোনালোকক এই সৰু ব্লগটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। আৰু ভিডিঅ'টো যদিহে আপোনালোকে ভাল পায়, কি কৰি আছা বা কি কৰি আছা, টুপি পিন্ধাই দিছা মোক। অ'কে, ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব। বিশেষ কণ্টেণ্ট তেনেকুৱা নাই, ঈদগাহৰ দৃশ্য আপোনালোকে দেখিব। আমাৰ খুব পাহাৰৰ ওপৰত হয় ঈদগাহ ময়দানখন। তাত আমি সকলোৱে প্ৰায় 2-3 হাজাৰ মানুহ একেলগে আমি নামাজ আদায় কৰোঁ। চ' আজি ঈদ সকলোৱে চেলিব্ৰেট কৰক ভালদৰে। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ নিজৰ পৰা ঈদগাহৰ দৃশ্য। সকলোৱে ইতিমধ্যে শাৰী পাতি বহিছে। কিছু সময় পাছতে আমাৰ নামাজ আৰম্ভ কৰাব আৰু আমাৰ ইমাম চাহাবে বয়ান কৰি আছে। নামাজৰ যিখিনি নীতি নিয়ম সেইখিনি আমাক সকলোকে বুজাই আছে ইমাম চাহাবে। আৰু কিছু সময়ৰ পাছতে অৰ্থাৎ 8:30 বজাৰ লগে লগে আমাৰ এই নিজৰাপাৰ ঈদগাহ ময়দানত নামাজ আদায় কৰা হ'ব ঈদ উল ফিতৰৰ। আমি সকলোৱে বহিছোঁ। এয়া নামাজৰ কিছু আগৰ দৃশ্য আপোনালোকক মই দেখুৱালোঁ আৰু এয়া নামাজৰ পিছৰ দৃশ্য। ইতিমধ্যে আমি নামাজ আদায় কৰিছোঁ আৰু নামাজৰ পিছৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক, আমাৰ এখন বৃহৎ ঈদগাহ ময়দান, নিজৰাপাৰ ৰাজহুৱা ঈদগাহ ময়দান। বিশেষ কণ্টেণ্ট তেনেকুৱা আজি নাই। কিবা ঘটনা হয়।